নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু যিহেতু আজি নতুন বছৰ পৰিল, তাৰ কাৰণে ক'তো যোৱা নাই পিকনিক খাবলৈ। আমাৰ ঘৰৰ লোকেল জেগাতে মানে আমি পিকনিক খাম, তাৰ কাৰণে আহিছোঁ পিকনিক প্লেচলৈ। তো গাঁৱৰ কিছুমান লগ আছে আৰু মই আছোঁ লগতে, য'তে বক্স চক্স মানে ৰেডি কৰিছোঁ। ইয়াত দেখিব পাৰিছে অলপ আগতে লৈ আহিলোঁ এইবিলাক। আৰু এয়াই পিকনিক প্লেচ আমাৰ লোকেল জেগা। যেন আপোনালোকৰ নতুন বছৰৰ দিনবোৰ যেন ভালে ভালে পাৰ হৈ যায় তাৰে কামনা কৰোঁ। আৰু এতিয়া মানে আৰম্ভ হ'ব আমাৰ পিকনিক। আৰু এতিয়া আহি পোৱা নাই মানে মানুহবিলাক, আহি আছে এজন দুজন কৰি। তো খেল ধূল আছে বহুত, গতিকে প্ৰাইজ চাইজ আছে, তাৰ কাৰণে আনিছোঁ মানে বেলেগতকৈ বেলেগ কৰিবলৈ চেষ্টা কৰিছোঁ আজিৰ পিকনিকটো। তো নতুন বছৰটোৰ ইনজয়টো বেলেগ হ'ব আজি, তো চাই থাকক। তো বক্স আহি গ'ল আৰু আমাৰ পিকনিকত মাৰিম এইটো দেখিছে এয়া জংঘলীয়া চোহৰ। তো এনে ক'লেও ধেমালি কৰিলোঁ, এইটো নহয় বাৰু, আৰু বেলেগ আছে অলপ পিছত কৈ আছোঁ। গতিকে এতিয়া স্পীকাৰ গেলা তাতে লৈ যাই আছোঁ। তো গাইছ আৰু মানে বক্স টক্স লগা হৈ গ'ল, ইফালে পূৰা ফিটিং কৰিলোঁ। মানে মানুহবিলাক চব মানে ঘৰত আছে, এতিয়াহে আহি আছে এজন এজন কৰি। আৰু ইফালে আহি গ'ল আমাৰ বিহু ডান্সৰ লাগানি, যিহেতু বিহু ডান্স আৰু খেলা কিবা কিনি ৰাখিছোঁ। তো ইফালে দেখিছে নাচনী আহি গৈছে মানে ৰেডি হৈ। কি হ'ব আজি খেলা তো ইহঁতে মানে কোৱা নাই, তো অলপ পিছতে হ'ব আৰু। তো চাই থাকক। আৰু ইফালে আহি গ'ল আমাৰ ঘূৰ্ণি। তো মাংস আনি আছে, তো অলপ পিছতে একদম ধামাকা হ'ব। তো এতিয়া বোলে ইহঁতে নাচে, তো অলপ বিহুৰ গান লগাই দিওঁ। তো গাইছে আৰু পিকনিক প্লেচৰ পৰা মানে এতিয়া ঘৰত আহিলোঁ। এতিয়া মানে গাঁৱত ধুম আৰু ৰাতিপুৱাৰ পৰা মানে একদম 6টাৰ পৰা আজি মানে চিৰিব পৰা নাই, বক্স চক্স আনিব গৈছোঁ। আৰু এতিয়া মানে তাতে যাই আছোঁ গাঁৱত উঠি কিনে। আৰু প্ৰাইজ কি আনিছোঁ, চ' প্ৰাইজখিনি আপোনালোকক দেখাই আছোঁ গাঁৱত উঠি কিনে। গাঁৱৰ চকলেট টকলেট আছে আৰু বহুত কিছু কিবা কিনি এইগিলা। ইয়াত চব চকলেট এটা আছে। তো এইফালে নাচনী মোৰ লগে আহি গ'ল, আৰু আহি মানে কমলা লগাই থৈছে। এইটো খাবি নেকি? তো গাঁৱত হাত ধুই কিনে তাৰপিছত যাই আছোঁ পিকনিক প্লেচলৈ। তো গাইছে আৰু যিহেতু নতুন বছৰ উপলক্ষে মানে পিকনিকৰ লগতে মানে খেলা আয়োজন কৰিছোঁ। তো তাৰ কাৰণে প্ৰাইজ আনিছোঁ, সেইখিনি দেখাই আছোঁ আপোনালোকক। এয়া দেখিছে, এইটো হ'ব ফাৰ্ষ্ট প্ৰাইজ, ছেকেণ্ড প্ৰাইজ, আৰু এইবিলাক মানে চবেই পাব এটা এটা কৰি, আৰু লগতে মেডেল আছে। তো সেইকেইটিকে। আৰু ইফালে মানে পিকনিকৰ খানা পুৰা হৈ আছে। আৰু বাকী মানুহবিলাক ক'ত গ'ল? কোৱা নহয়, নাচিব লাগিব, কিন্তু নাচিব লাগিব আজিকা। আৰু ইফালে পবিতাত লাবৰা হৈ গ'ল আধা আধি। তো গাইছ ইফালে নাচনী আহি গ'ল। প্ৰথমতে মানে চিয়াৰ খেলা দিম, তাৰপিছত বিহু ডান্স দিম, তাৰপিছত আৰু বেলেগ খেলা দিম। গতিকে চাই থাকক। ৰেডি হৈ গ'ল প্ৰাইজ, তাৰপিছতে ইফালে টিমো হ'ল ৰেডি, চিয়াৰ খেলাৰ টিম। গতিকে এতিয়া দি আছোঁ চিয়াৰ খেলা। এয়া ৰেডি হৈছে মানে 7খন চিয়াৰ আছে, 8জন মানুহ। আৰু ইফালে আছে আমাৰ বাইদেউ পুৰা ৰেডি হ'ব কৈ কিবা এটা কৈ দিয়া। হেপী নিউ ইয়াৰ গাইজ। প্ৰথমে মানে আমি 2 ভাগ কৰিলোঁ, 2 ভাগ নহয় 3 ভাগে কৰিছোঁ। তো প্ৰথমতে একদম সৰু ছোৱালীগিলাক, তাৰপিছত মানে কিশোৰীবিলাক, তাৰপিছত বুঢ়া বুঢ়ী। লাইন হ চবে। ৰেডি হ বাও উঠ এনেকৈ লাইন হ। ৰেডি হৈছে? চিয়াৰত বহিম হে, যিখন হালি থাকে। মিউজিকত যিহেতু আমাৰ লেফাৰী নাই, গতিকে মিউজিকতে মানে কণ্ট্ৰল কৰিব লাগিব। বেৰাও ঐ মিউজিক দে। যা দৌৰ বছ, চিয়াৰত বছ। নাই আউট চিয়াৰ কমা এখন। আউট হৈছে না? আউট হৈছে। হয় নেকি? লক্ষ্য ৰাখিবি। দে উঠেলা। বস আউট মাই আউট। লাষ্টত আছে 3জন। দুইজন আছে। তো এই দুজনৰ কোন বহিব পাৰে, মানে কোন ফাৰ্ষ্ট হয়।
দে দুজনে এই মিউজিক অন কৰ মিউজিক অন কৰ দাঁড়া ধরো অর্পতে সোনিকা ফার্স্ট হয়েছে এইখিনির নাম কি এবারে মাইও দীপাঞ্জলি সোনিকা সেকেন্ড গেছে 1 নম্বৰ খেলাটো গ'ল এতিয়া হ'ব 2 নম্বৰ খেলাটো আৰম্ভ হ'ব তো চাই থাকক দে মিউজিক লাগাও দে হ'ব আউট হৈছে এজন পট করে বসবি স্পিরিটত বস 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 দাউরবি ওকে আউট হল দুজন আউট হল আর 3 জন আছে স্পিরিটত বহিবা লাগে এক্সাইট পরে না নহলে ওর পা ফাঁক হইয়া কারেক্ট ওর পা ফাঁক হইয়া এ ফার্স্ট সেকেন্ড গেল এ ফার্স্ট নিতু ডাক দিবৰ কাৰণে পানী খেলা তো আমাৰ আটা নাই এই কাৰণে হালধি দি হ'ব হৈ গ'ল হালধি দি মানে ডাকটো দিলো আৰু পানীত পাৰত তেতিয়া খেলা হ'ব ৰেডি আছো সবে এই দে ৰেডি আছে এই তিনজন আউট ওই গুটি আউট ওই শুনি এই আউট নাই হয় চাৰিজন ৰল দুজন গেছে দুজন রল পানি স্প্রিট ফার্স্ট পাইছে গলে নি তো সেকেন্ড নিজরা Zoni, yes, Papa. Eating sugar, no, Papa. Open your mouth, ha. তালিয়া সবাই এইবাৰৰ প্ৰতিযোগী দীপাঞ্জলি ৰায় নমস্কাৰ মোৰ নাম শ্ৰী দীপাঞ্জলি ৰায় মই এটা কবিতা আবৃত্তি কৰিম অ ফুল নুফুলন কিয় গৰুৱে যে আগ খায় মইনো ফুলিম কিয় কবিতা পরিবেশন হয়ে গল আর এতিয়া মানে যেহেতু মানে নাচনি বহুত আহিছে তো তার বাবে আমি বিহু নাচৰ প্ৰতিযোগিতা এতিয়া আমি আৰম্ভ কৰিম তো নাচনি সকলে মানে রেডি হয়েছে ইফালে দেখিছে তো সবে একদম সাজি গাজি আহিছে আজি নতুন বছর যেহেতু তো খুবই একটা মানে আনন্দিত দিন আর সবে এনেকৈ মানে জীৱনবিলাক পাৰ কৰিব লাগে হাঁহি ফূৰ্তিৰে তো তো গাইস লাবৰা হৈ গ'ল আৰু এতিয়া ভাতো হৈ গ'ল তাৰপিছতে মাংস হ'লে তো খাওয়া চলে আৰু নাই কি বৌ আৰু এইফালে চলি আছে বিহুৰ প্ৰতিযোগিতা
গাইজ মানে বিহুৰ প্ৰতিযোগিতা শেষ হৈ গ'ল বিহু ডান্স তাৰপিছত এতিয়া মানে চকলেট আনিছোঁ প্ৰাইজটো আছে প্ৰাইজ পিছত দিম আগত মানে চবৰে মোক মিঠা কৰিম নতুন বছৰৰ গতিকে এতিয়া চকলেট চবকে এটা এটা কৰি দিওঁ তো চবে এটা এটা কৰি পাব চকলেট তো প্ৰথমে আহিছে ইফালে মোক তো প্ৰথম চাহটোক দিলোঁ Happy New Year go. Eh last try. Happy New Year Mayo. Happy New Year go. Happy New Year. Hello. Happy New Year go Mayo. Happy New Year go. Happy New Year. Eh Nasir. Oi. Joy. তো গাইছ এতিয়া এনজয় কৰা দিন আৰু ক'ত কেতিয়া কৰিম তো এনজয় কৰিব লাগে সেইকাৰণে আমাৰ আছে উৰি যাব তো খানা খানা বনোৱা ৰেডি হৈ গ'ল মানে নাচনীকেইটিকে আগত দিলোঁ মানে এই নাচোঁতে মানে ভাগৰি পৰিছে তো কি লাগিব হা কিছু নালাগে কিবা লাগিব মালা এতিয়া মালা আছে নেকি মালা লাগে বোলে কি লাগিব মেয় খা আৰু কিবা লাগিব নালাগে হয় নেকি দে নালাগে দেখা এই লাজ পাই তো গাইছ আমিও বহিলোঁ মানে এতিয়া আহি আছে লাহে লাহে কৰি চব্জিগিলাক হ'ব হ'ব তো মাংস আহি গ'ল আৰু এতিয়া খাব লাগে তাৰপিছত এনজয় কৰি তাৰপিছত পিকনিক চেছ তো গাইছ মানে এতিয়া মানে প্ৰাইজবিলাক দিম আৰু যিসকলে ভাল নাচিছে এইবিলাক নাই চাওঁ মানে আমাৰ আইডিয়া হিচাপে দিলোঁ আৰু কি প্ৰাইজবিলাক তো এতিয়া দি আছোঁ ক'লে নি ইফালে আহ তো ফাৰ্ষ্ট প্ৰাইজ দিয়া হ'ল কল্যাণীক তো কি কবি হেপী নিউ ইয়াৰ ক তো ছেকেণ্ড প্ৰাইজ যাব বৰষা তাৰপিছত কল্যাণী থেংক ইউ ক ইফালে আহিব লাগছে কিবা নাম নিজৰা ফটো তো চবকে পুৰস্কাৰ দিয়া হ'ল কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে তো ফাৰ্ষ্ট প্ৰাইজটা পাইছে তো চবে একবাৰ ক হেপী নিউ ইয়াৰ